নমস্কাৰ, আজি মই যিহেতু ঘৰত আছোহি, মই বোলো পথাৰত গৈ টেঙা এটাকে খাই আহোঁ। এইফালে হাতত এইটো ৰবাব টেঙা লৈ লৈছোঁ, কিছুমানে আকৌ ৰব টেঙা বুলিও কয়। এইফালে কলপাতো কাটি লৈছোঁ, মায়ে যিহেতু পথাৰত ধান দাই আছিলে, এইফালে টেঙা কাটি লৈছোঁ। এইফালে দেখিছেনে আমাৰ পথাৰৰ পৰিৱেশটো, গোটেই ধানখিনি পৰি গৈছে। দাৱনীখিনি যে বহুত কষ্ট হয় এনেকৈ ধান পৰি গ'লে। এয়া টেঙা ভালকৈ কাটি মেলি নিমখ জলকীয়া সকলোখিনি ভালদৰে মিহলাই লৈ পানি আমাৰ টেঙা হৈ গ'ল ৰেডি। ব'লকচোন খাই লওঁ কেনেকুৱা হৈছে। এইফালে বহুত টেষ্টি আছিলে দেই আজি টেঙাখিনি। এইফালে মা আৰু ভাইটিও খাই লৈছে। আমাৰ ভাইটিৰ কিমান পষ্ট চাওকচোন, কি যে হাঁহি নহয় তাৰ। এজনী মোৰ ভতিজা হয়। এইফালে ইহঁতৰ লগতো অলপমান সময় খেলি লৈছোঁ। পিছে মোৰ যাবই হ'ল। এইফালে গধূলি সময়ত ভণ্টি বোলো স্কুলৰ পৰা আনিবলৈ যাওঁ। তাই মানে চাইকেলখন মই আজি লৈ আহিলোঁ। এইফালে RK চুইটছত অলপ সোমাই লৈছোঁ, আমাৰে আলিমূৰত আছে। আহিব দেই সকলো বস্তু পায় তাত। এয়া হৈছে আমাৰ পেহী। তাৰপাছত আমাৰ ভণ্টি আহি পালেহি বাৰু, বোলো চাহ একাপ